दिनै जोङो बे दिप्लाय बिलोआव ना हमनायनि थांखि लानानै फैदोंमोन। थारमाने बेवहाय जोंना 1 एप्रिलनिफ्राय 15 जुलाइसिम बे लकेल नाफोरखौ तुलुआ ना होनना बुङो बेखौ हमनो मोना। मानो होनबा बियो दा बर्थमान बिदै दैनाय। दा बे बिदै दैनाय नाफोरखौ जुदि हमनानै धंस खालामजोबोबा बंसआ बिदि जानाय नङा। बेखायनो जों दिनै बे दिप्लायआव ना सारनानै सोरबा माबाजों सेनजों सानाय, सोरबा जेजों हमनाय बेफोरखौ जोङो दिनै सिज खालामदों आरोखि। दा बेखायनो जों दिनै बिसोरखौबो बादा होफैदों। जाय ना हमग्रा बिसोरनि जे आरो माबा सेन बेफोरखौ जों दिनै दैखांनानै लांनो थाखाय सिज खालामदों जोङो। बादा होसेयावबो जुदि मानियाबा बेखौ जोङो आयेन मथे जोंनि बे फिसारि एक्ट मथे जोङो पुलिसनि सहाय लानानै जों बेखौ हमनाय जागोन आरोखि। बिसोरखौ फाइनबो फोनांगोन आरो जेलबो जानो हागौ बिसोरो। हा फाइना जेरखम 5000 करिया बियो 6 मास आरो जेल जानो हागौ बियो। रायजो राजाखौ जोङो बेखौनो खावलायो जे जाहाथे बे 1 एप्रिलनिफ्राय 15 जुलाइसिमाव जाहाथे ना हमा। जाहाथे बयखौबो जों जेसेबां बे एरियायाव ना हमग्राफोर दं बिसोरखौ जों खावलायो जाहाथे जेन ना हमा, जेन 1 तारिखनिफ्राय 15 जुलाइसिमाव। जिला मीन उन्नयन বিষয়া কোকরাঝারের উদ্যোগে আমরা ধীরবিলের নিকটে বামুনি গাঁও এক জুড়ি আছে, জান বা জুড়ি আর কি, এখানে একটা ড্রাইভ চালায় আর কি। আর এখানে যারা যারা অবৈধভাবে ডিম যুক্ত মাছ যারা মারছে আর কি, ওদেরকে ধরে আমরা ওয়ার্নিং দিয়ে দিই যাতে 15 জুলাই পর্যন্ত এই ধরনের ডিমযুক্ত মাছ না মারে। আর যেগুলো মাছ ধরা হয় এগুলা পরে ওই জুড়িতে ছেড়ে দেওয়া হয়। আর এর পরবর্তী যদি এই ধরনের কার্যকলাপ করে 15 জুলাই পর্যন্ত আর কি, তাহলে আমরা ওদের বিরুদ্ধে আইন অনুযায়ী ব্যবস্থা নিব। আজি আমি আহিছিলোঁ এই সময়ছোৱাত মাছৰ পেটত কণী আছে আৰু কণী থকা মাছখিনি যাতে ৰাইজে নধৰে ইয়াৰ বাবে আমি আগতেও বহুত সজাগতা সভা পাতিছোঁ। ইয়াত বেনাৰ কৰিছোঁ, বেনাৰ মাৰিছোঁ, পোষ্টাৰ লগাইছোঁ। গতিকে সকলো মানুহে মোটামুটি অৱগত অসম মীন আইন মতে 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত যিসমূহ আমাৰ প্ৰাকৃতিক জলাশয় আছে, নদী বিল আদি, এইসমূহত মাছ মাৰিব নালাগে ৰাইজে। প্ৰজননৰ সময় এই বছৰ এনে আমাৰ মাছৰ কাৰণে বতৰ একেবাৰে বেয়া। মাছে সাধাৰণতে এপ্ৰিল মাহতে কণী দিয়ে, পোৱালি হয়। এতিয়া মে' মাহে শেষ হ'ব হ'ল, আমাৰ বৰষুণ নাই। গতিকে যোৱাকালিৰ পৰা বৰষুণ দিছে, গতিকে মাছ উজাব। এতিয়া উজাব মানে মাছে কণী পাৰিবৰ কাৰণে, কণী দিবৰ কাৰণে উজায়। গতিকে এই সময়ছোৱাতে যদি আমি মাছসমূহ ধৰি খাওঁ তেতিয়াহ'লে মাছৰ বংশবৃদ্ধি বা পৰৱৰ্তী সময়ত যি উৎপাদন আমি পাব লাগে, থলুৱা মাছৰ যি উৎপাদন, সেই উৎপাদনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। গতিকে সমূহ ৰাইজকে আমি আগতেও অনুৰোধ কৰিছিলোঁ, পুনৰবাৰ আজি অনুৰোধ কৰিছোঁ। আজি আমি যিসমূহ ইয়াত মাছ পালোঁ, যিখিনি মাছ জীৱিত আছিলে, পেটত কণী থকা মাছ আমি ইয়াত পুনৰ এৰি দিলোঁ। এই নদীখনতে, এই দিপ্লাই বিলৰ ওচৰতে থকা এইখন জান আছে আমাৰ বামুনি গাঁৱত। গতিকে ইয়াত যাতে মাছ পুনৰ নধৰে তেওঁলোকক সজাগ কৰি দিলোঁ। ইয়াৰ পিছতো যদি তেওঁলোকে এই মাছ মৰা কাৰ্য অব্যাহত ৰাখে তেনেহ'লে তেওঁলোকৰ বিপক্ষে আমি আইনমতে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, তেওঁলোক জেলত যাব লাগিব। গতিকে পুনৰবাৰ মই সকলোকে অনুৰোধ কৰিছোঁ যাতে অন্ততঃ জুলাইৰ 15 তাৰিখলৈকে যাতে আমি কোনেও মাছ নামাৰোঁ। ধন্যবাদ।